ভইচ লাইভলৈ স্বাগতম জনাইছোঁ। আহকচোন তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰয়োজন হ'ব আমাক কাপোৰৰ। মই কেইখনমান কাপোৰ লৈছোঁ আৰু এইখন সমান জোখত কাটি ল'ম। এয়া কাটি হৈ গৈছে। টোত এটা হেঁচা দি লাহে লাহে গুঠিব পৰা হ'ব। এডাল গুঠি হৈ গৈছে। মই এনেদৰে আনডালো গুঠি ল'ম। আনডালো হোৱাৰ পাছত এনেদৰে মই অলপমান ৰাউণ্ড কৰি চিলাই গৈছোঁ। প্ৰথমডালো চিলাই হোৱাৰ পাছত এনেদৰে মই দ্বিতীয়ডালো চিলাই লৈছোঁ। ইয়াতে মই দুখন ফটো এড কৰি দিছোঁ, দেখিছেনে বাৰু? এইখন হৈছে ডোৰমেট। একেটা পদ্ধতিৰে বনাব পৰা যায়। অলপমান ডেক'ৰেশ্যনৰ বাবে মই ইয়াতে লৈছোঁ কেইটামান এনেদৰে বগা মণি। এনেদৰে ৰাউণ্ড কৰি ইয়াৰ ওপৰত চিলাই দিম। হৈ গ'ল চিলাই। এতিয়া চাওকচোন বাৰু কেনে লাগিছে। মই এনেদৰে চেণ্টাৰ টেবুলৰ ওপৰত ৰাখিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পায় তেনে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেনে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।